পুৱাই পুৱাই কাপোৰ ধোৱা আৰম্ভ হৈ গ'ল। আচলতে আজি কাপোৰখিনি ধুই দিছোঁ আৰু তাৰপিছত মই কি কৰোঁ কি নকৰোঁ দেখুৱাবলৈ চেষ্টা কৰি মেচিনত ধুইছোঁ যদিও মই আওদালিবলগীয়া হ'ল, কাৰণ কাৰেণ্ট নাছিলে, বৰ কষ্ট হৈছে বাৰু। তথাপিতো ধুই মেলি লওঁ, গা ধুই আপোনালোকক লগ পাম। হেল্ল', আসসালামু আলাইকুম, গুড মৰ্ণিং, স্বাগতম জনাইছোঁ অন্য এটি ব্লগলৈ। আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। পিছফালে ইণ্টাৰেষ্টিং বস্তু এটা আছে, জনাই আছোঁ বাৰু আপোনালোকক। আচলতে এতিয়া সময় হৈছে 10:30। মাত্ৰ চাহ খালোঁ আৰু ৰিয়ানকো দেখুৱাম বাৰু, কাৰণ বহুত দিন ৰিয়ানক দেখুওৱা নাই ন, সেইকাৰণে দেখুৱাম আৰু ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। নহ'লে ৰৈ যায় যে, সেইকাৰণে অকণকৈ শ্বুট কৰি থ'লেও অন্ততঃ ব্লগ এটা যাব পাৰিব। তাকে ৰেগুলাৰ ব্লগ দিব নোৱাৰোঁ, সেইটো একেবাৰে নহয়, কিন্তু ঘৰত থাকিলে পাৰোঁ বাৰু। কণ্টেণ্ট কিছুমান থাকে আৰু মিলাই মিলিকৈ দি দিব পৰা যায়, কিন্তু চব সময়তে চব বস্তুটো নিমিলে। আৰু এইফালে পিম্পলছটো অকণমান ভাল হৈছে। এইখিনি বস্তু আপোনালোকক দেখুৱাই লওঁ। আচলতে ডিম্পি ফাৰ্নিচাৰ বনাই আছে আৰু এইখন হৈছে ড্ৰেছিংখন, আৰু তাই আচলতে চিম্পল ডিজাইনে বিচাৰিছে, সেইকাৰণে চিম্পলে দিয়া হৈছে। তাই আচলতে মানুহ মানে ইমান হেৰি নলয় আৰু ষ্টাইলিছ নলয়। আৰু এইখনো আলনাখনো চিম্পলকৈ বনাইছে, খালি এনেকুৱা চাৰিচুকীয়াকৈ দিছে, শাৰীবোৰ থ'লে পিছলি নপৰিবৰ কাৰণে। গোল দিলে সৰকি মানে তললৈ পৰি যায়। আৰু মানে অকণমান ড্ৰেছিংখনৰ অকণমান ষ্টাইল আছে বা সিমানেই। আৰু এখন বক্স পালেঙৰ কাৰণে কাঠ ৰেডি কৰা হৈ আছে। বাহিৰত মানে আগফালে মানে মিস্ত্ৰী লাগি আছে, ফাৰ্নিচাৰ কৰা মিস্ত্ৰী। লগতে এইফালে বতৰ বহুত বেয়া, যাৰ কাৰণে এইফালে বৰষুণ দি আছে দেই আমাৰ এইফালে। আপোনালোকৰ ফালে জনাবচোন, বৰষুণ দি থাকে মাজে মাজে, ধাৰাসাৰ নহয় তথাপিতো দিয়ে, আৰু ৰ'দো ওলায়। আৰু এইফালে 10 দিনমান হৈছে, ঈদৰ পিছৰ পৰাহে আহিছে এওঁলোক। তো এইখিনি মানে এখন চোফাখনৰ কাৰণেও এইখিনি ৰেডি কৰিছে, চোফাখন। আৰু এইফালে বক্স পালেংখনৰ কাৰণে কাঠ ৰেডি কৰা হৈ আছে। এয়াও চোফা সৰু, মানে যিটো 3 চিটীয়া 2 চিটীয়া 1 চিটীয়া এনেকুৱা হয় ন, সেই 1 চিটীয়া চোফাৰ কাৰণেও এইফালেও ৰেডি কৰিছে। পিছত বনাই হ'লে মই দেখুৱাম। আৰু এইফালে তেওঁলোকক চাহ দিছিলোঁ, এইখিনিও লৈ যাওঁ কাৰণ ধুই দিবগৈ লাগিব। আপোনালোকেতো মোৰ ভিডিঅ' চাই সকলো কথাই জানে, কিন্তু আজি মই আপোনালোকক বিশেষ কথা এটা ক'বলৈ, মানে মোৰ মোৰ মানে আচলতে ইনকমৰ আৰু এটা ৰাস্তাও আছে। সেই কথাটো ভাবিছোঁ আপোনালোকক। PlotX বুলি এটা এপ আছে, যিটো হৈছে এটা টিভিয়া এপ, যিটো প্লে ষ্টৰত ধুনীয়াকৈ পোৱা যায়। তাতে মই কি কৰোঁ, মানে ক্ৰিকেট ৰিলেটেড কিছুমান প্ৰশ্ন আহে, সেইবোৰ প্ৰশ্ন উত্তৰ দিওঁ। আৰু যেনেকৈ টি মেটছৰে হওক, সকলো প্ৰশ্ন উত্তৰ দি পেলাই মই কিছুমান ক্ৰিপ্টো জিকিছোঁ। T20ৰো যেতিয়া উত্তৰ দিওঁ, তেতিয়াও তাত মানে বহুত ধুনীয়া ধুনীয়া ৰিৱাৰ্ড দিয়ে। বহুত মানে ক্ৰিকেট খেল মোৰ অকণমান ৰুচিও আছে ক্ৰিকেটৰ ওপৰত, সেইকাৰণে মই সেইটো কৰি আছোঁ। সেইবাবে আপোনালোকক জনালোঁ। এতিয়া অৱশ্যে অফাৰ এটাও চলি আছে, যিটোৰ যোগেৰে মানে আপোনালোকে 20 দিনৰ ভিতৰত 500 পৰা $5,000 মই জিকাৰ চান্স আছে, মানে সেইকাৰণে ভাবিছোঁ আপোনালোকক জনাই দিওঁ। লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত তাত গৈ পেলাই প্ৰতিযোগীসকলৰ লগত মানে জইন হ'ব, তাৰপিছত নিজেও মানে আপোনালোকে প্ৰতিযোগী হ'ব পাৰে। তাৰপিছতে তাত গৈ স্ক্ৰীনশ্বট লৈ পেলাই আপোনালোকে পোষ্ট কৰিব পাৰে, #cricketmeetscrypto, ৰিৱাৰ্ড জিকিব। PlotX আচলতে ইউজ কৰিবলৈও বহুত সহজ এপ, মানে ডাউনলোড কৰি পেলাই আপোনালোকে লগ ইন কৰাৰ পিছতে ক্ৰিকেট মানে গুগল, জিমেইল নহ'লে ফেচবুকৰ যোগেদি আপোনালোকে খেলিব পাৰে। যদি আপোনালোকে নিজৰ মানে ইমেইল দি খোলে, তেতিয়াহ'লে PlotXে আপোনাৰ ৱালেট বনাই দিব, আৰু তাতে আপোনালোকে ফাণ্ড এড কৰিব পাৰিব। আৰু ফাণ্ড এড কৰাৰ পিছতে আপোনালোকে খেলিব পাৰিব। ডিপ'জিটত ক্লিক কৰিব, তাৰপিছত ক্লিক কৰি এণ্টাৰত ক্লিক কৰিব। প্লটৰ এমাউণ্টটো যে এইটো আপোনালোকে কিনিও ল'ব পাৰে, যদি আপোনালোকৰ আছে পইচাটো, তেতিয়াহ'লে আপোনালোকে কিনিও ল'ব পাৰে। হোৱাৰ লগে লগে ধুনীয়াকৈ খেলিবলৈ মানে আমি এতিয়া ৰেডি, আৰু কোনো প্ৰব্লেম নাই। এতিয়া আমি যিমান মন যায় খেলি থাকিব পাৰিম। চেলেঞ্জত গৈ পেলাই মানে আপোনালোকে গোটেই গেমবোৰ পাই যাব, য'ত আপোনালোকে প্ৰতিযোগী হৈ গোটেই গেমখিনি খেলিব পাৰিব। কৈছোঁৱেই যে মই ক্ৰিকেটৰ প্ৰতি অকণমান ৰুচি আছে, সেইকাৰণে মই গুজৰাট vs মুম্বাইটো চিলেক্ট কৰি মই তাৰ ওপৰতে উত্তৰ দিম। যেতিয়া সকলোবোৰ উত্তৰ দি যাম, তেতিয়া তাত মোক শুদ্ধ উত্তৰ 10 নম্বৰ আৰু ভুল উত্তৰত মই -4কৈ মোৰ দিব। কিন্তু এটা কথা, মই যেতিয়া পাৱাৰ আপ ব্যৱহাৰ কৰিম, পাৱাৰ আপত গৈ পেলাই মই গোটেই নিগেটিভ মাৰ্কিংখিনি আঁতৰাই দিব পাৰিম। তো গোটেই গেমখনেই জিকিব বিচাৰিছোঁ, সেইকাৰণে মই টেক্স অল কণ্টেষ্টত গৈ পেলাই মই ক্লিক কৰিম আৰু গোটেইখিনি জিকিবলৈ চেষ্টা কৰিম। প্ৰতিযোগী হিচাপে জইন হোৱাৰ পিছত বাকী গোটেই গেমখিনি মই খেলি থাকিব পাৰিম। আৰু তাৰপিছতে মই তাত এটা মাই চেলেঞ্জ বুলিও আছে, তাত গৈ পেলাই মই যদি চাওঁ, তেতিয়াহ'লে গোটেই গেমখিনি মই ট্ৰেক কৰিব পাৰোঁ, লগতে গোটেই প্ৰতিযোগীসকলকো মই ট্ৰেক কৰিব পাৰিম। ফৰকাষ্ট ছেকশ্যনত গৈ পেলাই মই যদি গোটেইখিনি আনচাৰ দিব পাৰোঁ, তেতিয়াহ'লে ক্ৰিপ্টোৰ পৰা মোক ৰিৱাৰ্ডো দিব।
আৰু এইটো এপটো যে আচলতে প্লে ষ্ট'ৰটো এভেইলেবল আছে যদি আপোনালোকে তাত গৈ প্লে ষ্ট'ৰত গৈ পেলাই যদি ডাউনলোড দিয়ে তেতিয়াহ'লে ডাউনলোড দিব পাৰে নহ'লে তোমাৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিছোৱে তাত গৈ পেলাই চাব পাৰে কেনেকুৱা লাগিল বাৰু আচলতে পইচা খালি খেলক আৰু এনজয় কৰক ক্ৰিপ্টো প্ৰডাক্টবোৰ বহুত বেছি অনিয়মিত আৰু লগতে অকণমান ৰিস্কি হয় যাৰ কাৰণে কোনো ধৰণৰ মানে এইটো নিয়ন্ত্ৰিত নহয় আৰু কোনো কাৰণতে এইটো লছ এইফালে আমাৰ ৰিয়ান শুই আছে আৰু কিনো সৰু ছোৱালী শুইও থাকে অকণমান কেতিয়াবা কান্দেও সেইখিনি বাৰু কৰে কিন্তু এতিয়াও কান্দি আছে আৰু তাৰ নখকেইটা মানে অকণমান দীঘল হৈছে যাৰ কাৰণে তাৰ স্কিনত অলপমান লাগি যায় সেইকাৰণে এইফালে মাকে নখকেইটাও কাটি দিছে যাতে মানে কাটি দিবলৈ চেষ্টা কৰিছে কিন্তু সৰু নহয় জানো দিবলৈও অকণ অসুবিধা পায় কিন্তু যেতিয়াই শুৱে তেতিয়াই চান্স পাই পেলাই কাটি দিয়ে আৰু এয়া বাৰু কি শেৱালি ফুল আচলতে বৰমাহঁতৰ ঘৰত 12 মাহেই লাগে বুলিকে ক'ব পাৰি আৰু মানে ছিজন বুলি নাই এতিয়াও ফুলি আছে সেইকাৰণে মায়ে অলপমান শেৱালি ফুল আনি থৈছে মানে এওঁলৈ লৈ যাব লাগিব এওঁ আচলতে শেৱালি ফুল খোৱা ভাল আৰু মায়ে বিচাৰিছে যাতে খাওক সেইকাৰণে এইখিনি শুকুৱাই দিব আৰু মই লৈ যাম যিহেতু যামেই 2 জুনত আৰু এইফালে আজি মায়ে মানে ভেদাইলতা বৰা বনাব আব্বাই খাই ভাল পায় তাকে পিচি আছে বনাব আৰু দুপৰীয়া ভাত পানী খাই আপোনালোকক লগ পাম আৰু আবেলিটো কি কৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ চাই আছোঁ কেনেকৈ চাই আছোঁ এইখন ৰিয়ানৰ ঝুলনা আৰু লগতে মানে কেনেকৈ চুচৰাই নিব পৰা এখন কি বুলি কয় মই নাজানো তো সেইখন দেখুৱাই হোৱা নাই আপোনালোকক অহা কেইবাদিনো হ'ল মই আজিহে ব্লগ আৰম্ভ কৰিছোঁ আজি বৃহস্পতি আলম আজি কিমান বাৰ আজি কি বাৰ বুধবাৰ ব্লগ আৰম্ভ কৰিছোঁ দেওবাৰে আহিছিলোঁ বোলা দেওবাৰ অঁ ঝুলনাখন অৱশ্যে এটা 2টা পাৰ্টত আছে এটা পাৰ্ট এইটো আৰু এটা পাৰ্ট মানে এনেকৈ ঝুলনাৰ দৰে আপোনালোকক মই ডিটেইলছত দেখুৱাম আৰু দামটো আপোনালোকক জনাই দিছোঁ যিহেতু সৰু ল'ৰা ছোৱালী যদি আছে আপোনালোকৰ সুবিধা হ'ব এইখন চাওক ঝুলনাখন এনেকৈ শিকলিৰে বনা হৈ আছে আৰু এইটো এটা ষ্টেণ্ড হয় ছাতি এটাও আছে ছাতিটো মই পিছত বাৰু খুলি দেখুৱাম আৰু এইফালে মানে তলৰ ঝুলনাখন লগত এনেকৈ চুচৰাই নিব পাৰে আৰু এনেকৈ শিকলিডাল দি মানে জুলিও থাকে অলপমান চিষ্টেমটো বৰ ধুনীয়া দামটো 1500 টকা লৈছিলে আপোনালোকৰ সুবিধা হ'ব বুলি মই জনাই দিছোঁ নেক্সট ডে গাইজ আচলতে আৰু গুড মৰ্ণিং যোৱাকালি ব্লগ বনাবলৈ নহ'ল আচলতে কিন্তু দেখুৱাম বুলিকৈ ৰৈ গ'লোঁ সঁচা কথা আৰু আজি টাউনলৈ যাম গাটো পুটুককৈ ধুই লৈছোঁ টাউনলৈ যাম 2-এটা বজাৰ কৰিবলৈ নথকা নহয় তাকে টিম্পিও ধুই আহিছে আৰু ময়ো ধুই লৈছোঁ তাৰপিছতে বজাৰলৈ যাম টাউনলৈ টাউনলৈ যাবলৈ ওলাইছোঁ 2-এটা বজাৰো আছে লগতে বজাৰো কৰিম আৰু যাম আৰু মুঠতে কিবা কিবি কাম আছে সেইকাৰণে যাবলৈ লৈছোঁ আৰু মাইনাৰ লগতে যাম বাৰু আৰু ৰিয়ানক দেখাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া নেদেখাওঁ অকণমান ৰৈহে দেখাম কৰিয়ে তাৰপিছত যামগৈ মাইনাক মাতিছোঁ ফোন মাৰিছোঁ তাই আহিব আৰু তাৰপিছত যাম আৰু চাওক মোৰ বেগটোৱে কালাৰটোৱে আৰু ঘড়ীটো কালাৰ একেই মুটি দিলে তুমি চাওক এয়া চাওক মানে সি ফিট কৰি আছিলে সেইকাৰণে আচলতে কিন্তু এয়া কান্দি দিব সেইকাৰণে মই বেছিকৈ সেই কৰা নাই এৰুৱাইছিলে তাৰপিছত কান্দি দিব ন সৰু ল'ৰা ছোৱালী আহি গ'ল মাইনা যাওঁ দিম্পি বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম তাৱাক্কালতু আল্লাহ চলো মাইনা ওলোৱাই নাই জানেনে সেইকাৰণে ওলাব যিহেতু মই অলপমান ইয়াতে ৰৈ দিছোঁ এয়া মাৰ মিটিং আছে আমাৰ মা মিটিং যে মাইনা কামটোতকৈ মিটিং বেছি মানে ইমান মিটিং থাকে তো মিটিং আছে মাৰ আৰু এনেও যেতিয়া মাহটো শেষ হয় মাহটো শেষ হ'লে মাহঁতৰ MP মিটিং থাকে তাৰপিছত কিবা কিবিবোৰ বহুত কিবা কিবি থাকে আৰু তো তালৈকে গৈছে চেণ্টাৰ মিটিং থাকে MP মিটিং থাকে সেইবোৰ থাকে তালৈ যোৱা নাই মানে তালৈ যাব মা গা ধুই আছে তাৰপিছত আমি যাম আৰু না মই মছজিদৰ পইচাটো দিবলৈ পাহৰি থাকিলোঁ মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা ৰাস্তাটো বৰ ধুনীয়া কৰিছে বৰ ধুনীয়াও লাগে হয়তো সকলো
মানে প্ৰায় আহিছেই যিসকলে অহা নাই তেওঁলোক আহিব বৰ ধুনীয়া লাগে আৰু এনেদৰে মানে এতিয়া কি কৰিছে মই যেহেতু কেইদিনমানৰ পিছত আহিছোঁ 10 দিনমানৰ পাছত মানে এনেকৈ ধৰি লওক ৰাস্তাবোৰত ফুল পুলি মানে কিবা গছ ৰুই দিছে আৰু তাৰ চাৰিওফালে এনেকৈ বাউণ্ডৰী দি দিছে বৰ ধুনীয়া লাগিছে দেখিবলৈ যিহেতু নিজৰে জেগা নিচিনা কিবা এটা মানে ভাল লাগে সেইবাবে আপোনালোকক দেখুৱালোঁ আৰু ৰাস্তাটোদি মৃত্যুঞ্জয় মন্দিৰ দেখিয়ে থাকে চাওক এইটো অকণমান দেখুৱাই দিলোঁ এক ঝলক কেনে পালে তলত কমেণ্ট কৰিব আৰু যিসকল শিৱ পূজা কৰে তেওঁলোকে ভিডিঅ'টো দেখিয়ে উইশ কৰি ল'ব চাওক এনেকৈ লগাই থৈছে যে মোৰ ইমান দিগদাৰ হৈছে মই গ্লাছত চাবলৈ আহি আছোঁ ক'ত ভাল লাগিছে দেখাই নাপায় দুই এটা শ্বপিং যিহেতু হৈ গৈছে আৰু চেণ্ডেল এযোৰ ল'লোঁ আৰু বেগ এটাও ল'ম বুলি ভাবিছিলোঁ কিন্তু নল'লোঁ এতিয়া স্কাৰ্ফ দুখনমান চাওঁ বুলি ভাবিছোঁ সৰু সৰু যে ভাল লাগিব দেখিবলৈ হাঁহি আছে চব খালি হাফ পেণ্ট পাই আছে গৰমত ষ্ট্ৰবেৰী মই এনেকৈ আইচক্ৰীম এটা লৈ লৈছোঁ আচলতে মোৰ প্ৰব্লেম এটা আছে আপোনালোকে হয়তো জানে সেইকাৰণে মই ঠাণ্ডা খাই থাকিব লাগে মানে ইনফেকশ্যনৰ যিহেতু প্ৰব্লেম আছে আপোনালোককো জনাওঁ যদি এনেকৈ ওলাই আহে তেতিয়াহ'লে ঠাণ্ডা খাব খুব নহ'লে অসুবিধা কৰিব চৰ্বত জাতীয় কিবা খাব পাৰে কিন্তু মই আইচক্ৰীম এটাকে খাই দিছোঁ আজিৰ ব্লগটো মই এইখিনিতে সমাপ্ত কৰি দিছোঁ মই আকৌ লগ পাম নেক্সট ব্লগৰ সৈতে মই শ্বুট কৰি আছোঁ বাৰু সেইটো ব্লগো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজিলৈ আহিছোঁ ধন্যবাদ